আৰু ট্ৰেইনৰ কাৰণে আমি দৌৰা-দৌৰি কৰি আছোঁ, কিন্তু এইটো মানে তেতেলী পেকেট হ'ব ঐ। এই মাল আছে, এই আছোঁ আৰু চুকত আছে। এইটো নেলোতো আৰু কিমান নীতিব তই কচোন, লাইফত ফাৰ্ষ্ট টাইম উঠিছোঁ আৰু ফাটিছে। ববা যেতিয়া নমাই দিয়ে ন সেইটোৱে ফাটে। মই ফাৰিজক মাতি আনিলোঁ ভিতৰলৈ, ক'লোঁ যে আমি প্ৰাইজ লিষ্ট এখন বনাওঁ, যিহেতু কাৰোবাৰ ওচৰত যি টি দাম লৈ থকা হৈছে এটা ফিক্স কৰি দিওঁ। আৰু এইটো কি লিখিছ ফাৰিজ? এইখনি বনালে আৰু লাষ্টত এই বাইকৰ ইয়াত লিখিছে মানে এইটো চাওক, জিভা চেলেকি 300 টকা। মানে কি মজা মজা। আৰু ফাৰিজে লিখি আছিলে যিখন প্ৰাইচ লিষ্ট, আৰু এতিয়া ধুনীয়াকৈ যাওঁ প্ৰাইচ লিষ্টখন মানে এখন বেনাৰ হিচাপে বনাই আনো অলপ ডাঙৰকৈ, আৰু লগাই দিম ধুনীয়াকৈ দোকানত। আৰু আহি উঠি দিলোঁহি নেশ্যনেল হাইৱে 15ত, মানে নেশ্যনেল হাইৱে 15ৰ পৰা অকণমান সোমাই গৈ আমাৰ ঘৰ। আৰু ইয়াৰ পৰা মেইন মানে টাউনলৈকে 3 কিলোমিটাৰ। প্ৰথম যাওঁ তেল অকণ ভৰাই লওঁ। অঁ ৰাজাইও ফোন কৰি আছিলে, সিও ওলাই আহিব নেকি, তাকে দোকানখনত ৰৈ লওঁ, ৰৈ মেলি তাক ফোন এটা কৰি চাম। বহুত লেতেৰা জেগা, উপায় নাই আৰু থবতো লাগিবই। তো গাইছ ইয়াত প্ৰায় 10 মিনিটমান বহিলোঁ আৰু একো ৰেচপন্স নাই, ভিতৰৰ পৰা কোনো ওলায়ো অহা নাই, সেইটো কাৰণে বহি নাথাকোঁগৈ, ইয়াৰ পৰা যাওঁ আৰু বেলেগত চাই লওঁ। আৰু গাইছ প্ৰায় 10 মিনিটমান বহিলোঁ, একো ৰেচপন্স নাই, ভিতৰৰ পৰা দেখি আছে কিন্তু ওলাই আহিবলৈ মন কৰা নাই, বুজি নাপালোঁ কি কাৰণ এইটোৱে হ'ব মানে তেওঁলোকৰ চাগে কামৰ অভাৱ নাই আচলতে, সেইটো কাৰণে কোনো ধৰণৰ একো গুৰুত্ব নিদিলে আৰু ঘূৰি গুচি আহিলোঁ। আৰু বাইকখন ইয়াত ৰখাই ধুনীয়াকৈ সোমাই আহিলোঁ। আৰু বাকী এতিয়া কি হয় ইয়াত সুধিলেহে গম পোৱা যাব, তাত যিহেতু নাপালোঁ আৰু ইয়াত হ'ব বুলি কৈছে দাদা এজনক, মই অলৰেডি সুধিলোঁ। কেমেৰাটো অন কৰিব পৰা নাছিলোঁ, যিহেতু হেং মাৰে কেমেৰাটো, GoPro বহুত হেঙাই, আপোনালোকে গম পায়। এইপিনে আহি দাদাক মানে মই এই লিষ্টখন দি দিলোঁ যাতে আপুনি চাই লওক বুলি। আৰু এইপিনে চাওকচোন ফাৰিজে আপোনাৰ লিখি দিছে জিভাই চেলেকি মানে বাইক ধুলে 300 টকা বোলে। মানে দাদা হাঁহিছে আৰু এইটো এটা প্ৰাণী মানে। আৰু তাত ধুনীয়াকৈ বেনাৰখন বনাব দি দিলোঁ। আৰু এতিয়া ক'ত গৈ আছোঁ জানানে? এতিয়া গৈ আছোঁ কাৰোবাৰ ওচৰত দুটামান বস্তু ল'বলগীয়া হৈছে, পলিচ অলপ কমি গ'ল মানে 2 এপত নায়েই মানে আপোনাৰ কি বুলি কয় টায়াৰ পলিচ নাই, কিবা কিবি তাকে বিচাৰিছে। আগত খেলমাটিত এখন দোকান আছে, য'ৰ পৰা মই ৰেগুলাৰ পলিচ আনি থাকোঁ। এতিয়া গৈ চাওঁচোন তাত পাওঁ নে নাপাওঁ। আৰু আহি পাই গ'লোহি আমাৰ দোকানখন। লৈ লোৱা হ'ল এইখিনি কাৰোবাৰ ওচৰৰ বস্তু। এতিয়া ৰাজাই মানে ফোন কৰি আছে, সি আছেগৈ বাইপাছত, এতিয়া যাব লাগিব তাৰ ওচৰলৈ। সি অকণ আপোনাক ফুৰাই দিওঁ এইফালে। মজা মজা। ইয়াৰ ওপৰত হৈছিল ন? আপুনি পুৰণা মানুহ ন, মই নতুন মানুহ। আৰু এই ভয়বাদৰ ল'ৰাটো এইটো আমি বহি আছোঁ এইডোখৰত, এইটো ট্ৰেইন আলি, আৰু সেই ল'ৰাটোক দেখিছেনে? ট্ৰেইন আহিলে খবৰ নিদিয়া পিছে সুখৰ কথা যে হয় যাব পৰাকৈ অকণমান জেগা আছিলে। জীৱনটো বহুত প্ৰিয় ন? জীৱনটো মোৰ প্ৰিয়। আৰু ট্ৰেইনৰ কাৰণে আমি দৌৰা-দৌৰি কৰি আছোঁ, কিন্তু এইটো মানে তেতেলী পেকেট হ'ব ঐ। এই মাল আছে, এই আছোঁ আৰু চুকত আছে। এইটো নেলোতো আৰু কিমান নীতিব তই হা? আমি উঠিম বুলি কোৱা, মই উঠিম, মই পাই থৈছোঁ আগতে। মই নোৱাৰোঁ দোষ, তুমি উঠিম বুলি কোৱা, মই উঠি দিম। মই জিন্দগী নোৱাৰোঁ, মই নোৱাৰোঁ। তো গাইছ এইটো কিমান ওখ চাওক, বাপৰে। মইতো উঠিবলৈ এইটো মানে সাহসেই নকৰোঁ, কেতিয়াও নকৰোঁ। যদি এটি উঠিম আৰু ইয়াত এনেকৈ পিটপিটাই ফুৰিছোঁ। আচলতে আমি চাই ফুৰিছোঁ বেলেগে উঠা, কিন্তু আমি এতিয়ালৈকে উঠা নাই আৰু সাহস কৰিব পৰা নাই। এইবোৰ চাওক গাইছ, আমি ইয়াতে ঠিক আছোঁ, আমাৰ পইচা নাই, আমি চাই আছোঁ। লাহে লাহে আমি মানে অকণ ডিছকাশ্যন কৰি আছোঁ ইয়াত উঠিব পাৰিনি নোৱাৰি বুলি। নিউটনে ৰাজাক কৈ আছে ব'লা খালি লাষ্ট মানে ডিচিশ্যন এওঁৰ হাতত। কি কোৱা, যাবানে? এইটো চাওক, তাত উঠাটো সম্ভৱ নহ'লে মানে এইজনৰ পৰা পলাইছে বোলে, ফাটি যাব বুলি কৈছে। মোক ভয় লাগে। আৰু নিউটনে আহি ইয়াতো মানে ডিছকাউণ্ট খুজিবলৈ এৰা নাই। বহুত সাহস কৰি আহিছোঁ বাইদেউ ওচৰলৈ, টিকেটটো ধুনীয়াকৈ এই চাওক, মানিছোঁ দোষ, মজা। অঁ মজা 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 মজা। আৰু বহুত বেছি সাহস কৰি উঠি আহিছোঁ, কি হয় নাজানো, সৰুৰ পৰা দেখি আহিছোঁ কিন্তু উঠা নাই আজিলৈকে ভয়ত। কিন্তু
পাতিব পাতিব তিনিটা উঠিব দিয়ে না ৰাজা সুধি লোৱা দাদা তিনিটা পাৰিব নাই একেলগে উঠাই দিয়া আৰু মানে এই বন্দুক চোৱা ক'ত ওলমি আছে বে ভয়ানক ভয়ানক দোস্তি ভয় নালাগে নেকি এই মজা কিন্তু মই নামি নাযাম মই নামি এজন থাকিব মই নামি দিছোঁ তুমি যে লগৰজন উঠাই দিয়া এজন উঠাই দিয়া দোস্ত মই অকলে নোৱাৰোঁ এজন উঠাই দিয়া আৰু ৰাজাই আপোনাৰ নামি দিলে মানে বাই বাই আৰু ৰাজা ঠাইত আহি পিনে আহি গ'ল এজন নতুন বন্ধু ফাটিব এতিয়া নিউটন আছে বেলেগ এটাত তাকে মোবাইলটো ভৰাই দিওঁ কাৰণ স্পীড এটা বাঢ়ি যাব কিন্তু ভয় ইমান দেখি পোৱা নাই কৈছোঁ লাইফত ফাৰ্ষ্ট টাইম চোৱা ফাটিছে ক'ৰবাত যেতিয়া নমাই দিয়ে সেইটোৱে ফাটে এইটো মানে দবাটো মই থাকি যাম নেকি এনেকুৱা ফিল হৈ গৈছে এতিয়া উঠিব এইখন ট্ৰেইনত আৰু এনেকুৱা ঢোকা দিলে ধুনীয়াকৈ মোক ক'লে যে ব'লা আমি তাত উঠিমগৈ বুলি কৈ ওপৰ চকৰিটোৰ ওপৰত বহি ল'লে তাৰপৰা এপাক ঘূৰি লাহেকৈ নামি দিলে মোক তাতে এৰি মেলি এইজনৰ ফাটক মোক এৰি থৈ আহিছে ওপৰত যাওঁ দেই অ'কে বাই হয় মজা আহা আহা মই কিবা দিম ভাল লাগিলে ভালে আছে ন আছো তো বন্ধুসকল মীনা বজাৰ পৰা আহি ডাইৰেক্ট পালোহি ঘৰ আৰু মানে মোৰ এতিয়া এনেকুৱা হৈছে মানে মূৰটো যে এটা চাইডে এনেকৈ টানি আছে চকৰিখনত যে উঠিলোঁ আৰু ৰাজাই কেনেকুৱা কৰিলে দেখিলে নে মোৰ লগত উঠিলে মানে মোক কৈ আছে যে উঠা মই কৈ আছোঁ যে তুমি নুঠিলে মই নুঠোঁ তুমি যদি উঠা দুটা একেলগে উঠোঁ আৰু সি মোক ক'লে কি মানে সি ভাবিলে আচলতে যে উঠাই লওঁ প্ৰথম উঠাই ল'লে তাৰপৰা লাষ্টত নিজে নামি দিলে মা তাৰপিছত মকলে এৰি দিলে কিন্তু সেই তাৰে চকৰিখনৰ মানে মীনা বজাৰৰ মানুহ এজনে উঠি ল'লে যিহেতু অকণমান সাহস পালোঁ ভাল লাগিলে বাকী এতিয়া ঘৰ পালোহি শুই যাওঁ আৰু এইপিনে চাওক ইয়া বিচনাত ভাত আনি থৈছোঁ ভাতকেইটা খাই লওঁ ধুনীয়াকৈ তাৰপৰা শুই যাম তেনে বন্ধুসকল ভিডিঅ'টো আজি ইমানে আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক মাৰিব আৰু যদি মোৰ ভিডিঅ' আজি প্ৰথম চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেনে বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সামৰি দিওঁ বাই বাই